Welcome to my YouTube channel Bhuya Official আৰু আজিৰ এই ভিডিঅ'টোত ভাৰতৰ ইতিহাস সম্পৰ্কে কিছু কথা আলোচনা কৰা হ'ব তো ভিডিঅ'টো শেষলৈ চাই থাকক Question number 1 মহাত্মা গান্ধীৰ পিতৃৰ নাম কি আছিল উত্তৰ মহাত্মা গান্ধীৰ পিতৃৰ নাম আছিল কৰমচাঁদ গান্ধী প্ৰশ্ন নং 2 মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰুজন কোন উত্তৰ মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰুজন হ'ল গোপাল কৃষ্ণ গোখলে প্ৰশ্ন নং 3 কিমান চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল উত্তৰ মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল 1924 চনত প্ৰশ্ন নং 4 স্বৰাজ দল কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ স্বৰাজ দল চিআৰ দাসে প্ৰতিষ্ঠা কৰিছিল প্ৰশ্ন নং 5 ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন উত্তৰ ৰাজনীতি বিজ্ঞানৰ পিতৃ হ'ল এৰিষ্টটল প্ৰশ্ন নং 6 কেতিয়া ভাৰতত প্ৰথম দ্বৈত শাসন ব্যৱস্থা প্ৰচলন হৈছিল উত্তৰ 1919 চনত ভাৰতত প্ৰথম দ্বৈত শাসন ব্যৱস্থা প্ৰচলন হৈছিল প্ৰশ্ন নং 7 ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কমিটিৰ সভাপতি কোন আছিল উত্তৰ ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কমিটিৰ সভাপতি আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ প্ৰশ্ন নং 8 কোন তাৰিখে ভাৰতীয় সংবিধান গ্ৰহণ কৰা হয় উত্তৰ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হয় আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে এই সংবিধানখন কাৰ্যকৰী কৰা হয় প্ৰশ্ন নং 9 ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰিব পৰা সদস্যৰ সংখ্যা কিমান উত্তৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰিব পৰা সদস্যৰ সংখ্যা হ'ল 2 জন প্ৰশ্ন নং 10 ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয় ক'ত উত্তৰ ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত প্ৰশ্ন নং 11 লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে উত্তৰ লোকসভাৰ অধ্যক্ষক লোকসভাৰ সদস্যই নিৰ্বাচিত কৰে প্ৰশ্ন নং 12 ভাৰতবৰ্ষৰ কেইখন ৰাজ্যত দ্বি-সদনমুক্ত বিধানমণ্ডল আছে উত্তৰ ভাৰতবৰ্ষৰ 7খন ৰাজ্যত দ্বি-সদনমুক্ত বিধানমণ্ডল আছে প্ৰশ্ন নং 13 ৰাজ্যৰ বিধানমণ্ডলৰ ন্যূনতম সদস্যৰ সংখ্যা কিমান উত্তৰ ৰাজ্যত বিধানমণ্ডলৰ ন্যূনতম সদস্যৰ সংখ্যা 40 জন প্ৰশ্ন নং 14 ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ মুঠ সংখ্যা কিমান উত্তৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ মুঠ সংখ্যা 31 জন প্ৰশ্ন নং 15 ৰাজ্যসভাৰ প্ৰধান সভাপতিজন কোন উত্তৰ ৰাজ্যসভাৰ প্ৰধান সভাপতিজন উপ-ৰাষ্ট্ৰপতি প্ৰশ্ন নং 16 কাক ভাৰতবৰ্ষৰ আইন প্ৰণয়নৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হৈছে উত্তৰ ভাৰতবৰ্ষৰ আইন প্ৰণয়নৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হৈছে সংসদক বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব